কি খোৱা বস্তু কিনিছ দে দে তই কি আনিছ তোৰ মোৰটো ৰান্ধিছ সুধে এইকেইদিন কি সোপা ৰান্ধি ৰান্ধি খাই আছ মই জানো নহয় সেইকাৰণে ৰান্ধি আনিছো নিজে ঘৰত খাই লবি নাখাওঁ ঐ ল'ৰা তই নাখালেও মই খুৱাই দিম বুলিও নাভাবিবি তই নাখালে নাখাবি তোৰহে পেট শুকাব মোৰ কি আহে যায় অঁ তোৰ কি যাব মোৰ কিবা হ'লে ধনীকে চাহ বনাইছে খা আৰু যা তই কলে যাও মোক থব যাব লাগিব ইমান ৰাতি মই অকলে যাব নোৱাৰো তুমি মোক সোনকালে খবৰটো দিয়া চান্দিনীয়ে যাতে তাইক আকৌ ব্যৱহাৰ কৰিব নোৱাৰে এই দায়িত্ব তোমাৰ মই বেলেগ একো নাজানো তুমি মোক স্বাৰ্থপৰ বুলি ভাবিলেও মই বেয়া নাপাওঁ তাৰ ভালৰ কাৰণে মই এজনী বেয়া মানুহ হ'বলৈ সাজু হাজৰিকা ৰ'বচোন সি আহিছে যেন পাইছো ফোনটো থওক কি হ'ল দৰ্জাখন খোলোতে ইমান সময় লাগেনে এই কাম এটা কৰি আছিলো এইকাৰণে তই কাপোৰযোৰ সলাই ল মই ভাত বাঢ়ো তই চান্দিনী ঘৰলৈ ফোন কৰিছিলি মই নাই কৰা মিছা নকবি মা মোক মনৰ মোমাইকে কমপ্লেইন দিছে তই বাৰে বাৰে তেনেকুৱা কাম কিয় কৰি আছ যাৰ বাবে মোৰ চাকৰিটো যাব পাৰে মই মনক বিচাৰিহে ফোন কৰিছিলো তাক বুজাম বুলি ভাবিছিলো ই ঘৈণীয়েকক অলপ শাসন কৰক সিহঁতৰে ভাল হ'ব প্লিজ মা বেলেগৰ ভালৰ বাবে চিন্তা কৰিব নালাগে তোৰ এটা এটা ভুলৰ কাৰণে সিহঁতৰ ঘৰৰ মানুহৰ মনত চান্দিনী আৰু মোৰ প্ৰতি সন্দেহৰ ভাৱ সৃষ্টি কৰিছে তোক কিমান বাৰ কম চান্দিনী আৰু মোৰ মাজত একো নাই এইখন থানাৰ ইনচাৰ্জ হিচাপে এই কেছটো চোৱা মোৰ দায়িত্ব আৰু তই কোৱাৰ বাবে মই সেইটোও মানা কৰিলো তাৰ পিছতো তই মোক বাৰে বাৰে ভুল বুজাৱ মই যি কৰিছো তোৰ ভালৰ বাবে কৰিছো শুন বেয়া কৰিছ তই সেইবোৰ তই যিবোৰ কৰি আছ নহয় সেইবোৰ মোৰ বাবে বেয়া চান্দিনীৰ বাবে বেয়া সিহঁতৰ ঘৰখনৰ বাবে বেয়া শুন মোক এটা কথা কচোন মই তই কি কৰাটো বিচাৰ তই এইবোৰৰ পৰা আঁতৰি থকাটোৱে মই ভাল পাওঁ ঠিক কৈছ দে আজিৰ পৰা মই তোৰ জীৱনৰ কোনো কথাতে মাত নিদিওঁ তোৰ যি ইচ্ছা তাকে কৰি থাক তইতো আগৰ মোৰ মতে চলা শুন নহয় তই এতিয়া অচি কণ তই মোৰ দৰে সাধাৰণ মানুহৰ কথা কিয় শুনিবি কথাবোৰ সদায় ওলোটাকে কিয় বুজ তই পঢ়া শুনা নোহোৱা মানুহ যে পাকঘৰৰ ৰন্ধা বঢ়াৰ বাহিৰে বাহিৰ জ্ঞান নায়েই সেইবাবে ক'লো আৰু যদি ক্ষমা কৰি দিবি মাৰক সদায় সদায় তই তেনেকুৱা কিয় কৰ মা তই কোৱা মতে তই সকলোবোৰ কৰি আছো কি কৰিলে শান্তি পাবি মৰি থাকিব লাগে যদি ক মৰিয়ে থাকো মই কি আপুনি থানালৈ কিয় গ'ল নহলে কি কৰিম ভাত খাবলৈ বহি থাকিম ভাত খাবলৈ বহি থাকিবলৈ আপোনাক কোৱা নাই পুলিচৰ আগত নকবলৈ আপোনাক দাদাই কৈছিলে নে নাই জোৱাই কথা মতে উঠা বহা কৰিবলৈ মই জোৱাই চাকৰ নহয় মোৰ ভণ্টি কিডনেপ হৈছে আজি যদি তোমাৰ কিডনেপ হ'লহেঁতেন জোৱাই এনেকে থাকিলেহেঁতেন নে হোম মিনিষ্ট্ৰী পৰ্যন্ত গোটেইখন তাল ফাল লগাই দিলেহেঁতেন আপুনি ভুল বুজিছে মোৰ দাদাই আনৰ কাৰণে ত্যাগ কৰিব জানে স্বাৰ্থপৰ হ'ব নাজানে ইমান দিনে আপুনি দাদাৰ লগত থাকি অন্ততঃ দাদাক বুজি পাব লাগিছিল অৱশ্যে বুজি নাপাবও পাৰে যদিহে আপুনি এইখন ঘৰত নিজৰ স্বাৰ্থৰ কাৰণে আছে চন্দ্ৰিকা চিঞৰি কথা ক'লে সঁচাটো মিছা হৈ নাযায় মই মানুহ চিনি পাওঁ কালি শপত মোক তোমাৰ পৰা মোৰ কেৰেক্টাৰ চাৰ্টিফিকেট নালাগে মোক লাগে ভণ্টি কিডনেপাৰৰ পৰা উদ্ধাৰ কৰা বাছ দাদা আৰু মইতো তাকেই কৰি আছিলো কিন্তু আপুনি কি কৰিলে আপুনি গৈ পুলিচক খবৰটো দি দিলে এতিয়া যদি কেনেবাকৈ কিডনেপাৰে গম পায় আমি পুলিচক ইনফৰ্ম কৰাটো তেতিয়া যদি বৰ কিবা হয় তেতিয়া কি হ'ব সেইকাৰণে কামবোৰ কৰোঁতে অলপ ভাবিব মন এই বস্তিলৈ গৈছিল ৰাতি হ'ল বুলি থবলৈ আহিছিলো যাওক বৰ্তাই তোক ইয়াত ৰাখিবলৈ কৈছে মোকো কৈছিলে মই নাথাকো বুলি কৈছো কালি শপত ভাগিন ঘৰত ইমান এটা ডাঙৰ টেনচন চলি আছে ঘৰৰ মানুহ যদি নোহোৱা হৈছে এতিয়া তোমালোক ঘৰত থাকিবহে লাগে ধনিকাইও এখন ঘৰৰে মানুহ মই ধনিকাক সময় দিছো আপোনালোকে মিছেছ বৰুৱাক সময় দিয়ক
এটা ডাঙৰ অংক সেয়া মোৰ ভালদৰে জনা আছে। মন তই এতিয়া যাব নালাগে, ঠাণ্ডাও পৰিছে। নালাগে পেহী, ঠাণ্ডা বেছি লাগিলে কোৱাৰ্টাৰ এটা খাই দিম। ঠাণ্ডা কি বস্তু গমেই নাপাম। ঐ ল'ৰা, ঐ ছোৱালী, গুড নাইট। নিজৰ খিয়াল ৰাখিবি। আনৰ মানুহে কি খায়, কলৈ যায়, বেছি নাভাবিবি। ঐ চাবি কিন্তু, খবৰদাৰ কৰি দিছো, খালে চাবি। সঁচাকে মদ খাব নেকি বে? আপোনাক কোনে ক'লে? অৰ্জুনক পালো ৰাস্তাত, সি ক'লে। হীৰাবোৰক কিডনেপ কৰা কথাটো অৰ্জুনে গম পাইছে, তথাপিও থানাত জনোৱা নাই যে। তাকে ভাবিয়ে ছাৰ খৰদৰকে আহিছো। আচ্ছা, তাক কোনে ক'লে? মামাকে বোলে। মামাই? আচ্ছা হাজৰিকা দা, কথাটোতো এনেকুৱাও হ'ব পাৰে, মামাই নিজে হীৰাবোৰক লুকুৱাই থৈ কিডনেপ কৰা বুলি ক'ব পাৰে। অৰ্জুনক দেখাতে তেনেকুৱা লাগে, ব্ৰেইনৰ কেপাচিটি কিন্তু একেবাৰে নাই। নহ'লে ঘৰৰ পৰাই সি হীৰাবোৰক কিডনেপ হোৱা খবৰটো আমাক দিলেহেঁতেন। হ'ব পাৰে, যদি সঁচাকৈ হীৰা বৰুৱাৰ কিডনেপ হৈছে তেন্তে কি কৰিব? কৰাটো বাদ দিয়ক, যদি হীৰাবোৰক কিডনেপ কৰা কথাটো সঁচা, তেনেহ'লে বৰুৱা মেনচনৰ মানুহে আমাৰ পৰা লুকুৱাইছে কি? তেওঁলোকে পুলিচক জনালে হীৰা বৰুৱাক মাৰি পেলাম বুলি ধমকি দিছে চাগে। এইবোৰ চিনেমাত হয় হাজৰিকা দা, ৰিয়েল লাইফত নহয়। মোৰ মতে কথাটো বেলেগ। অৱশ্যে আজি বৰুৱাক লগ পাওঁতে তেওঁ নৰ্মেল যেন লগা নাছিল। নৰ্মেল যেন লগা নাই মানে? মানে মই কথা পাতি থাকোঁতে তেওঁ অন্য মনস্ক হৈ আছে আৰু বাৰে বাৰে মোবাইললৈ চাই আছে। তেনেহ'লে কথাটো সঁচা ছাৰ, হীৰা বৰুৱা কিডনেপ হৈছে। নিমাও মাও পৰিৱেশ ঘৰখনত হ'বই, ঘৰৰ মূল মানুহগৰাকী। মানে মই কথা পাতি থাকোঁতে তেওঁ অন্য মনস্ক হৈ আছে আৰু বাৰে বাৰে মোবাইললৈ চাই আছে। তেনেহ'লে কথাটো সঁচা ছাৰ, হীৰা বৰুৱা কিডনেপ হৈছে। কিডনেপাৰৰ ফোন আহিব বুলি তেওঁ চাগে বাৰে বাৰে মোবাইল তুলি চাই আছে। যদি কথাটো সঁচা, তেনেহ'লে আমি বৰুৱা মেনচনলৈ যাব লাগিব। কিডনেপাৰ ভুল পিছত ওলাব, তেওঁলোকে আমাক ভুল ইনফৰমেশ্যন কিয় দিছিল প্ৰথমতে তাৰে উত্তৰ দিব লাগিব। ছাৰ এতিয়াই যাব নেকি? ৰাতি বহুত হ'ল দেখোন, অসুবিধা হ'ব নেকি? ৰাতি 3টা বাজিলেও তেওঁলোকে আমাক দুৱাৰ খুলি দিব লাগিব। আহক। হাজৰিকা ৰ'ব, কি ইমান খৰধৰকৈ ক'ত ওলাই গৈছে? বৰুৱা মেনচনলৈ হীৰা বৰুৱাৰ কিডনেপ হৈছে বোলে। কি? আচ্ছা বাইদেউ, আপুনি বৰুৱা মেনচনৰ নম্বৰটো কিয় লৈছে? ফাইনেল শ্ব'ৰ টাইম হৈ গৈছে। টিক টিক 1, টিক টিক 2, বৰুৱা 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 বৰুৱা। হেল্ল'। আপোনাৰ মাতটো শুনিয়ে গম পাই গৈছোঁ। আপুনি গম পাই গৈছে মই কোনে কৈ আছোঁ। চিনাকি পৰ্বত থওঁ, চিধা কথালৈ আহোঁ। হয় কওক। মই মোৰ মনটো চেঞ্জ কৰিছোঁ দাদা। মোক কোম্পানী 95% শ্বেয়াৰ লাগিব। তুমি কি কৈ আছা জানানে? ইটছ ইম্পচিবল, অসম্ভৱ এইবিলাক কথা। সকলো সম্ভৱ যদি আপুনি ভাবিছে মই মাৰি পেলোৱাটো নিবিচাৰোঁ। নাই নাই নাই, তুমি হীৰাক একো কৰিব নোৱাৰা। মই সকলো কৰিব পাৰোঁ মিষ্টাৰ বৰুৱা। যি নিজৰ সন্তানক হত্যা কৰিব পাৰে, সি আপোনাৰ ৱাইফক মাৰি পেলোৱাটো কোনো ডাঙৰ কথা নহয়। 48 ঘণ্টা সময় দিছোঁ আপোনাক, ভালদৰে মনত ৰাখি লওক কথাটো। 95% শ্বেয়াৰ বাই। 95% শ্বেয়াৰ মোৰ নামত লিখি দিয়াৰ পাছত অনলি 5% শ্বেয়াৰ লৈ বৰুৱাই কি কৰিব? গ্ৰেট বৰুৱা, ৰাস্তাৰ ভিক্ষাৰী হ'বলৈ গৈ আছে আপুনি। টিক টিক 1, টিক টিক 2।
বন্ধু কি ৰিপৰ্ট আহিল জানোৱেই কি হ'ব নিমাও পৰিৱেশ ঘৰখনত হ'বই ঘৰৰ মূল মানুহগৰাকীয়ে যেতিয়া নোহোৱা হৈ গ'ল আৰু কিনো ফূৰ্তি কৰিব উপায়তো নাই দুৱাৰখনো বন্ধ কি কৰা যায় এতিয়া মামা ছাৰক মই যেনে তেনে লগ পাবই লাগিব কোন আপুনি বিচাৰিলে যে ভগৱানকো পোৱা যায় তাৰেই উদাহৰণ আপুনি মানে মই আপোনাৰ কথাকে ভাবি আছিলো আৰু আপুনি মোৰ সন্মুখত দেখিলে কেনেকুৱা মণি কাঞ্চন সংযোগ হ'ব কি কাৰণত আহিছিল সেইটো কওক মই অহা কাৰণটো শুনিব বাৰু মেডামৰ কিবা খবৰ পালে নাই কিয় একো কাৰণ নাই সুধিছো আৰু কি কাৰণত আহিছিল সেইটো কওক ঘৰত এনেই বহুত টেনচন আপুনি শতাব্দীৰ ফাইনেল কিবা এটা ভাবিছেনে নাই মামা ছাৰ শতাব্দীৰ একো নজনাৰ দৰে নকৰিব দেই মামা ছাৰ কথা ক'ব পৰা হ'লে কি কি কৰিব পাৰে ভাবিছেই নহয় বেকগ্ৰাউণ্ডটো এবাৰ ভাবি চাওক ভণ্টিক আগতে উদ্ধাৰ কৰি লওঁ তাৰপিছত কিবা এটা ব্যৱস্থা কৰিম উদ্ধাৰ কৰি লওঁ মানে মামা ছাৰ লব কুশ একেলগে আছে আপুনি এটা বিশেষ কাৰণত আপোনালোকৰ ঘৰলৈ আহিব লগা হ'ল কি বিশেষ কাম আমি সন্দেহ কৰিছো হীৰা বৰুৱা ঘৰৰ ক'ৰবাত লুকাই আছে ভয়ানক ষ্টৰী দেখোন মামা ছাৰ মনে থাকক আপোনালোকে কি পাগলৰ নিচিনা বকি আছে ভণ্টি আকৌ ঘৰৰ ভিতৰত কিয় লুকাই থাকে সন্দেহ ক'ত লুকাই আছে কওক নে তেখেতক কোনোবাই কিডনেপ কৰিছে আহকচোন আপুনি ভাল পোৱা বস্তু এটা বনাইছো মই আজি আপোনালোকে কি পাগলৰ নিচিনা বকি আছে ভণ্টি আকৌ ঘৰৰ ভিতৰত কিয় লুকাই থাকে সন্দেহ ক'ত লুকাই আছে কওক নে তেখেতক কোনোবাই কিডনেপ কৰিছে কি হ'ল মনে মনে থাকিলে যে মনে মনে নাথাকি কি কৰিম আপুনি আলটো ফালটো কথা শুনি থাকিব আৰু আমি শুনি থাকিম চাওক ভণ্টি ঘৰৰ পৰা নোহোৱা হৈছে কলৈ গৈছে আমিও নাজানো আমি এনেই বহুত টেনশ্যনত আছো আপোনালোকৰ টেনশ্যন দূৰ কৰিবলৈ মই আহিছোঁ আমি ঘৰ তালাচী কৰিব আহিছোঁ আমাৰ হাতত ৱাৰেণ্ট আছে এতিয়া কথা পাতি ডিষ্টাৰ্ব নিদিলে ভাল পাওঁ ঠিকেই কৈছে আমি ডিষ্টাৰ্ব নিদিওঁ মামা ছাৰ মই গৈয়ে থাকোঁ গুড নাইট ৰ'ব আপুনি যাব নোৱাৰে ইয়াতে থাকক চক্ৰৱৰ্তী ছাৰ গৈছোঁ মামা ছাৰ কিন্তু কিয় দেউতা নোখোৱাকৈ থাকিলে যদি মা ঘূৰি আহে তেতিয়াহ'লে হ'ব দিয়ক আজিৰ পৰা ময়ো নাখাওঁ মই ধেমালি কৰি থকা নাই শান্তিনী মোৰ ভোক লগা নাই কাৰণে মই খোৱা নাই নেখালে হীৰা ঘূৰি আহিব বুলি মই নোখোৱাকে থকা নাই অলপমান জোৰ কৰি খাওকচোন দেউতা আহকচোন আপুনি ভাল পোৱা বস্তু এটা বনাইছো মই আজি আহা নুবুজা কিয় গুড ইভিনিং মিষ্টাৰ বৰুৱা গুড ইভিনিং কিন্তু আপোনালোক এই সময়ত মোৰ ঘৰত চক্ৰৱৰ্তী ছাৰ হোৱাট আপোনালোকে মোৰ ঘৰ চাৰ্চ কৰিব য়েছ আপোনাৰ পত্নীক বিচাৰি উলিয়াবলৈ আপোনাৰ ঘৰ তালাচী চলাবই লাগিব বঢ়িয়া ভাল কাম কৰিছে আপোনালোকে আপোনালোকৰ দৰে পুলিচে আৰু কি কাম কৰিব শান্তিনী কিন্তু এটা কথা কৈ দিলো যদি কেনেবাকে ভিতৰত মাক বিচাৰি নাপালে তেতিয়াহ'লে মাক বিচাৰি ঘৰলৈ ঘূৰাই অনাৰ দায়িত্ব কিন্তু আপোনালোকে ল'ব লাগিব কৈ থলো দায়িত্ব ঠিক আছে ললো চক্ৰৱৰ্তী ছাৰ এখেতৰ লগত গৈ ৰুমবোৰ চোৱাগে ঠিক আছে ছাৰ বলক বলক বক আচ্ছা আপুনি কিবা ইনফৰমেশ্যন পাইছে নেকি কিহৰ আপোনাৰ মেছেজৰ ক'ত আছে কি কৰিছে আপোনাক দেখোন নাই পোৱা বুলি কৈছোঁ নহয় কথাবোৰ সলনি হৈ যাব পাৰেতো যদি কিডনেপাৰে কিডনেপ কৰিছে কি কাৰণে বা কিডনেপ কৰিছে এইটোৱে গম পোৱা নাই কি আপুনি ইয়ালৈ কিয় আহিছে